তো হেল্ল' গাইজ, গৈ আছোঁ আমি পিকনিক খাবলৈ আমাৰ ওচৰতে থকা বাখৰা বুলি ঠাই এখনলৈ। তো যোৱাৰ আগতে প্ৰথমতে দেখাব এখন জাননী, আৰু ইয়াত থকা নিয়মবিলাক পালন কৰি আপোনালোকে ধুনীয়াকৈ বনভোজকৈ আহিব পাৰিব। তো থেংক ইউ, ধন্যবাদ। আৰু ইপিনে মোৰ গাড়ীত পূৰা ৰেডি, ধুনীয়া কৰি চব বস্তু দিয়া হৈছে ইয়াত। কাপোৰ লৈ আহ, দুখন লৈ আহে পাতলা পাতলা লৈ আহ, দুখন পাতলা পাতলা লৈ আহ কাপোৰ হয় পাতলা। তো বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমাৰ পিকনিক স্পট বাখৰাৰ পৰা। चलो পিকনিক খাবা কমলৰ ঘৰৰ বাৰীৰ পাছফালে। কমল তাৰ বাৰীৰ পাছফালে চাম, মইতো জানে বেছি মানুহ নাই, আমি তিনিজনে মাত্ৰ। আৰু এজন আহি আছে যতীন দা, আৰু ধীৰে ধীৰে আহি আছে। গাহৰি 1.5 কিলো তিনিজন মানুহ গাহৰি 1.5 কিলো হয়, সেয়ে আৰু আমাৰ খানা। তো বাখৰা ধুনীয়া এটা পিকনিক স্পট ধুনীয়া বনাইছে তাতে আমাৰ লগৰে চলিকেইটা মানে। তো জেগাখিনি দেখাই আছোঁ, ৰাস্তাটো আপোনাক দেখাই আছোঁ। আৰু এইটো হৈছে খামাৰগাঁও গোলাপাৰা চক। ইয়াৰ পৰা পশ্চিমে সোমাই গ'লে পাম আমি দক্ষিণগুৰি খামাৰ, আৰু দক্ষিণগুৰি খামাৰৰে বাখৰা, য'ত আমি পিকনিক স্পটটো আছে। ইয়াত চক পালোঁ আমি, এতিয়া অলপ বস্তু ল'ব লগা আছে, লৈ লওঁ ইয়াত। কিন্তু তাৰ আগতে গোটেই পিকনিক স্পটৰ এটা চিনেমেটিক শ্বট চাই লওক। তুমি ইয়াৰ পৰা বজাৰ কৰিম এই চকৰ পৰা আলু আৰু পিঁয়াজ। কি পিঁয়াজ আছে হেৰি দি আমাক গাজত দি সৈতে আৰু আলু দি 1/2 কিলো নেকি? সৰু আলু দিবি আৰু জলকীয়া দিবি অলপ। জলকীয়া অলপ দি হ'ব হ'ব না? এই বাগনাৰ কিবা গণ্ডগোল আছে নেকি চাহ? কমলৰ ঘৰ আহি পালোঁ। অলপ খৰি কম হোৱাৰ কাৰণে কমলে খৰি কাটি ধুনীয়া কৰি খৰি লৈ ল'ম। হ'ব চিনালগে জানাদা বুঢ়া ঠেংচি পেকে বহি আছে। তোৰ খানা খাব যাবি আমাৰ তাতে দেই, যাবি না নাযা? কিয় নাযা? যাবি গোটেই দে। আৰু গাইজ, এই ৰাস্তাটোৰে গৈ থাকিলে অলপ দূৰত পাম আমি আমাৰ আজিৰ পিকনিক স্পট বাখৰা। তো বাখৰাত কি হয় দেখাই আছোঁ, কিন্তু চাই থাকিব। এই বস্তুবিলাক আমি নুমাই পূৰা হেৰি কৰি ল'লোঁ, জানেদা পূৰা হেৰিত ব্যস্ত, আমাৰ গাড়ী পূৰা। মানে কথাটো হ'ল এনেকুৱা, ইয়াত ওচৰতে ডিজেত গান চান বাজি আছে, তো সেইকাৰণে মই ভইচ দিব লগা হৈছে, কাৰণ কপিৰাইট পৰা হৈ আছে। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, ভাল লাগিব, মজা লাগিব। হেপী নিউ ইয়াৰ। আৰু এইভাগে মই চাহ বনাই আছোঁ, আৰু কমলে কি কৈছে এইটো পিনে গাইজ, কমলে গাহৰি মাংস বইল কৰি আছে। গাহৰি মাংস 1.5 কিলো আনিছিলোঁ আমি। বেলেগ একো আৰু বিশেষ মাংস নাই, আমাৰ আজি গাহৰি মাংস দি 1 জানুৱাৰী পাৰ্টি আয়োজন কৰিছোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈ। ভাত খাবা, আঞ্জা মানে কি খানা খাবা আমাৰ ওচৰতে। আৰু কি চিপিনে যতীন বাইদাই পূৰা পকৰি বনাই আছে পিঁয়াজৰ, আৰু কেনেকৈ কম তেলত পকৰি বনাব পাৰে সেইখিনি দেখাই আছে। অলপমান তেলতে পকৰি বনাই আছে, ধুনীয়া হৈছে, খাবলৈ ধুনীয়া হৈছে। তো গাইজ, মানে ভইচ দিব লগা হৈছে কাৰণ ওচৰত বহুতো মানে গান বাজি আছে, আৰু মই এইভাগে আদা ৰগুন কাট ব্যস্ত।
পূৰা এখন জ্বালা পূৰা দি আছোঁ, পিচি আছোঁ। আমাৰ পদৰি হৈ আছে, দেখা দি কম তেলত পদৰি বনাই আছোঁ। আৰু এইবাৰ দেখা, বাঘা দি আছে, অলপ খাত বেছি হৈছে। অলপ মানে প্ৰব্লেম হৈছে। মোৰ তাৰমানে নহ'লি নহয় না সেইটো। অলপ অভাৰকে খাই দিলোঁ, থাকিব পৰা নাই। মানে নোৱাৰিলোঁ আৰু। একদম নিৰামিষ খানা, এই বাগনা বস্তু, বাগনা আলু আছে, এই আলু এইটো কোমোৰা চাফা কৰিছে। আৰু মই ইফালে আগতে ধুনীয়াকৈ কৰি থৈছোঁ এইখিনি, আৰু বেলেগ একো নাই। ইয়াত ভাত আৰু ইভাগে আছে আমাৰ এইটো আচল বস্তুটো, এইটোৱে গাহৰি মাংস। কাটি দিব লাগিব ধুনীয়াকৈ পুৰা। তো আজি আমাৰ খানা আৰু ইভাগে পাপৰ পুৰি আছে পাপৰৰ অৱস্থা বেয়া। ৰ'দ বেয়া। আৰু এইটো আছিল আমাৰ গান চান গা নহ'ল, আজি এনেই বহি থাকিল। মানুহ চাওক গাইছ, কিমান বহুত মানুহ। বাপ্পা ঐ। তো এতিয়া গাইছ আমাৰ ভাত চাত হৈ গ'ল, আৰু এইভাগে যতীন দা আৰু কমলে খাৰ আৰম্ভ দিছে প্ৰায়। আৰু এই চিয়া হৈছে বাটনা পিটকা, গাজৰ চাটনি, আৰু এয়া হৈছে গাহৰি মাংস। এইখিনি তো খাই থাকোঁ। লাষ্টত আমাৰ দৈ আছে, দৈ ধুনীয়াকৈ মিঠাই আছে। আমি খানা খাব আহিছোঁ, তাত আমি আমাৰ বিনয় ভাইটিক লগ পালোঁ। আমি পাখাৰা হৈ গৈছোঁ, বাখাৰাত। খাই দি লাগছে আমাৰ কি ইউটিউবাৰ বিনয় দাস, কি বুলি আছে পেজ আছে ন, একশ্যন ভিডিঅ' বুলি আছে। তাত ইয়াত লগ পালোঁ, খানা খাব আছে, ওচৰতে ঘৰ আমাৰ একেলগে। ধুনীয়া খানা দানা আমাৰ হৈ গ'ল। এতিয়া আমি ধুনীয়া শুনে কথাটো মই বেলেগ কথা নকবি, আমি ভিডিঅ' কৰি আছোঁ। খানা চানা হৈ গ'ল, আমি তিনিটা ধুনীয়া ফটো ব্যস্ত ধুনীয়া পৰিৱেশৰ মাজত যদি আপোনালোকে খানা খাব আহিব খোজে, তেনেহ'লে আহিব লাগিব বৰপেটা ডিষ্ট্ৰিক্টৰ সৰ্বগড় থানা অন্তৰ্গত কামাৰগড় বুঢ়ীখামৰ বুলি জেগাটো এই বাখৰা বুলি কয়। আপোনালোকে আহিলেই হ'ল, ধুনীয়া খাবলৈ ধুনীয়া সুবিধা আছে। চাওক আপোনালোকে মানুহ কিমান মানুহ আছে আপোনালোকে দেখাই আছোঁ, পিছপিনে যায় নদীত পানী। উত্তৰ পিনে তো গাইছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।